Hey guys, কি খবৰ? আশা কৰোঁ আপোনালোক আটাই ভালে আছে, আমিও ভালে আছোঁ। সো আপোনালোকক আকৌ এবাৰ মই মাইনু মিটেক্সিৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ আমাৰ মষ্ট বিউটিফুল হাউচ ৱাইফবোৰৰ বাবে। একচুৱেলি ময়ো এই হাউচ ৱাইফবোৰতে পৰোঁ। চ' মই কেনেকৈ মোৰ সৰু সৰু কিছুমান টিপছ মই যিবিলাক ফলো কৰোঁ সেই টিপছ কেইটামান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভাবিছোঁ, যিবোৰে হয়তো আপোনালোকক অকণমান নিজৰ কি আৰু যত্ন লোৱাত, যিহেতুকে আমি হাউচ ৱাইফবোৰে টাইম উলিয়াব একেবাৰে নোৱাৰোঁ। ঘৰৰ কাম কৰোঁতে, নিজৰ ল'ৰা ছোৱালীক চোৱা চিতা কৰোঁতে কেনেকৈ টাইমবোৰ গুচি যায়, আমি একদম নিজৰ কেয়াৰ কি বস্তু সেয়া একদম পাহৰি যোৱা যেন হৈছোঁ। চ' এই ভিডিঅ'টো শেষলৈকে চাই থাকক। মই এই ভিডিঅ'টোত আপোনালোকক সকলোবোৰ সৰু সুৰা টিপছ মই যিটো নিজৰ লগত আৰু আনকি বেলেগৰ পৰা কিছুমান ফ'ল' কৰি পাইছোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' অকণমানো এই ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। একচুৱেলি মই ভাবোঁ আপোনালোকে দেখাত কেনেকুৱা হয় সেইটোকে ডিপেণ্ড কৰে আপোনাৰ ফাৰ্ষ্ট মানুহক ইমপ্ৰেছ কৰা মই ভাবোঁ সেয়া হ'ল আপোনাৰ বডি স্মেল, গাৰ গোন্ধ। একচুৱেলি আমি যেতিয়া বাহিৰত যাওঁ তেতিয়া আমি পাৰফিউম লগাই যাওঁ, নতুন নতুন কাপোৰ পিন্ধি যাওঁ, যিটো পাৰফিউম বাহিৰত লগাই যাওঁ, কিন্তু সেয়া অলছ' ডিপেণ্ড কৰে আপোনাৰ ঘৰত থাকোঁতেও। যেতিয়া আমাৰ বিশেষকৈ হাউচ ৱাইফবোৰে ৰাতিপুৱাতে কাম বন কৰি গা পা ধুই লয় আৰু সেই একেযোৰ কাপোৰকে চব কিচেনত কাম কৰি বা ঘৰ চোৱা চিতা কৰি ল'ৰা ছোৱালীৰ যত্ন লয়, পাহৰি যায় যে নিজৰ গাৰ যেতিয়া পূৰা বিশেষকৈ ছামাৰৰ দিনত পূৰা ঘামি যায়, ঘামি গ'লে একদম গাৰ পৰা স্মেলো ওলায়। চ' কাপোৰযোৰ দেখাত বা ঘৰৰ মানুহেই হওক, সেয়া বাহিৰৰ মানুহ নহ'লেও হ'ল, ঘৰৰ মানুহ কাষতেও যায় যেতিয়া অকণমান হ'লেও স্মেলটো বেয়া ওলায়। চ' এয়াৰ ক্ষেত্ৰত আপোনালোকে মন কৰিব লাগে। আপোনালোকে ঘৰত যিটো বাহিৰত মাৰি যায় ইমান ডাক আৰু বেছি পাৰফিউম ফ্ৰেগনেন্স থকা, যেনেকৈ বেছি গোন্ধ থকা পাৰফিউম মাৰিব নালাগে। একদম মাইল্ড পাৰফিউম মাৰক, বা আপোনালোকে যেনেকুৱা নেভিয়া বা ৰেক্সনাৰ বডি অৰ্ডাৰ পোৱা যায়, বিশেষকৈ মই পাৰ্চনেলি সেইটো ইউজ কৰোঁ। চ' আপোনালোকে সেয়া মাৰক। চাব আপোনালোকে যেতিয়া নিজে এটা ফ্ৰেছ লাগি থাকিব তেতিয়া চব কাম কৰি ভাল লাগিব। আপোনালোকে নতুন কাপোৰ নহয়, ভাল চাফা কাপোৰ দিনত এটলিষ্ট 2 বাৰটো চেঞ্জ কৰিব লাগে, কিয়নো সেয়াও আপোনাৰ তেতিয়া আপুনি চাব নিজকে, যেতিয়া আপুনি ভাল চাফা কাপোৰ পিন্ধি থাকিব বা গোন্ধটো ধুনীয়া এটা নিজৰ পৰা এটা গোন্ধ ওলাই থাকে, তেতিয়া বহুত ফ্ৰেছ লাগিব। আৰু আপোনালোকে যিটো পাৰফিউম আপুনি নিজে মাৰিব সেয়া চাব, সেয়া পাৰফিউমযোৰ আপুনি ঘৰৰ আৰু ৰুম ফ্ৰেছনাৰ নামাৰি পেলাই আপুনি যি পাৰফিউম আপুনি ঘৰত নিজৰ বডিত মাৰিছে, সেই বডি পাৰফিউম আপুনি যদি আপোনাৰ পৰ্দাবিলাকত মাৰি দিয়ে ঘৰৰ, সেই একে স্মেল ওলাই থাকিব, তেতিয়া চাব আপোনাৰ নিজৰ ঘৰখনৰ লগতে আপোনাৰ নিজৰো এটা ফ্ৰেছ আহিব। তেতিয়া আপোনাৰ নিজৰ ওপৰতে এটা আৰু আৰু কনফিডেণ্ট আহি যাব। চ' এয়াই মোৰ ফাৰ্ষ্ট টিপছ। চ' আপোনালোকে ফ'ল' কৰি চাব। আমি যেতিয়া ঘৰত থাকোঁ আমাৰ স্কিনৰ একেবাৰে আমি কেয়াৰ নকৰোঁ। মই এনেকুৱা কিছুমান তিৰোতাক পাৰ্চনেলি জানো, যোনে কি কৰে, যেতিয়া কোনো ঘৰুৱা বিয়া আহে বা পূজা বিহু এনেকুৱা টাইমত তেতিয়াহে অকল স্কিনখনৰ যত্ন ল'ব খোজে। তেতিয়া পাৰ্লাৰত গৈ পেলাই ফেচিয়েল কৰে, মাছাজ কৰে। চ' এইটো একেবাৰে ৰং থিংকিং যে আমি বছৰৰ গোটেইকেইটা দিন স্কিনখনৰ একো ট্ৰিটমেণ্ট নকৰি পেলাই অকল কিবা এটা ফাংচন অহাৰ লগে লগে এদিন পাৰ্লাৰ গৈ পেলাই অকল ফেচিয়েল মাছাজ কৰিলে একো ব্ৰাইটনিং নাহে, জাষ্ট অকল আমাৰ স্কিনখনৰ ওপৰৰ লেতেৰা তৰপটো নোহোৱা হৈ যায়। সেইকাৰণে আমাৰ স্কিনখন অকণমান ব্ৰাইট লাগে। সেইটোৱে আমি ভাবোঁ যে ফেচিয়েল কৰিলে বহুত ব্ৰাইটনিং আহে। এইটো নহয়, আপোনালোকে যদি পাৰ্লাৰত গৈও থাকে, চ' আপোনালোকে পাৰ্লাৰৰ যোন থাকে আৰু তেওঁ নিশ্চয় আপোনালোকক কৈ দিয়ে যে এটলিষ্ট 2 মাহ বা 3 মাহৰ মূৰে মাছাজ ফেচিয়েল কৰাব লাগে। কিন্তু সেয়াও নকৰি আমি যদি অকল ঘৰুৱা পদ্ধতিৰেও কিছুমান স্কিনখন ব্ৰাইটনিং আনিব পাৰোঁ। কিয়নো আমাৰ হাউচ ৱাইফবিলাকৰ
হাতত একেবাৰে টাইম নাথাকে চ' আমি ঘৰতে মানে কি আৰু আমাৰ পাকঘৰত থকা কিছুমান বস্তু যেনেদৰে বেচন থাকে, হালধি গুড়ি থাকে, গাখীৰ থাকে চ' আমি সেইবিলাক ইউজ কৰি পেলাই আমাৰ স্কিনখন অকণমান হ'লেও উন্নত কৰিব পাৰোঁ। তাৰ বাবে আপোনালোকে টাইমো উলিয়াব নালাগে। আপোনালোকে যেতিয়া গা ধুবলৈ যায়, যেনেদৰে আপোনালোকে ফেচ ৱাছ ইউজ কৰে, ঠিক তেনেদৰে আপোনালোকে এটা কাম কৰিব, বাথৰুমতে আপোনালোকে এটা বটলত হালধি গুড়ি আৰু বেচনৰ লগত অকণমান হালধি গুড়ি মিলাই পেলাই থৈ দিব আৰু সেইখিনি আপোনালোকে অকণমান গাখীৰ নাথাকিলে পানীৰে অলপমান হাতত লৈ পেলাই ফেচ ৱাছ যেনেকৈ কৰে আপোনাৰ স্কিনখনত তেনেদৰে অকণমান সময় মাছাজ কৰি পেলাই ধুই দিব। চ' আপোনালোকে দিনত যদি এটা টাইমত মানে ফেচ ৱাছ কৰে আৰু এটা টাইমত যদি এইটো মানে বেচন আৰু হালধি গুড়ি এনেকুৱা লগায়, তেতিয়া নিশ্চয় অকণমান হ'লেও সুফল পাব। চ' ইয়াত কোনো আপোনালোকৰ টাইমো নাযায়। চ' এইটো কৰি আপোনালোকে চাব পাৰে, অকণমান হ'লেও সুফল পাব। চ' নাম্বাৰ 2 হ'ল স্কিন কেয়াৰ। আশা কৰোঁ সেয়া আপোনালোকে। নাম্বাৰ 3 হ'ল আপোনাৰ থ্ৰেডিং। আমাৰ কিছুমান এনেকুৱা মানে বিশেষকৈ লকডাউনৰ টাইমত মই ন'টিছ কৰিছোঁ পাৰ্চনেলি, মোৰো হয় তেনেকুৱা। আমি আইব্ৰ'জখিনি একেবাৰে থ্ৰেডিং নকৰোঁ। আপোনালোকে মন কৰিছে নে নাজানো, যেতিয়া আপোনালোকে আইব্ৰ'জখিনি চাবচোন অকণমান হ'লেও মানে যেতিয়া থ্ৰেডিং নকৰে তেতিয়া চাব গোটেই মুখখন এটা মানে কি আৰু লেতেৰা লাগে। চ' আপোনালোকে যিমান পাৰে আইব্ৰ'জখিনি থ্ৰেডিং কৰাই থাকিব। যদি আপোনালোকে পাৰ্লাৰত যাব পৰা নাই তেতিয়াহ'লে ঘৰতে টুইজাৰ চিমটাৰে অকণমান শ্বেপটো আনিব, কেঁচিৰে অকণমান ওপৰখিনি কাটি ল'ব। চ' এনেদৰে আপোনালোকে ঘৰতে অকণমান আইব্ৰ'জখিনি শ্বেপত থ'লে এটলিষ্ট দেখিবলৈ মানে আপোনাৰ চাবচোন আপোনাৰ নিজৰ লগতে আনেও আপোনাক দেখিবলৈ অকণমান ভাল লাগিব। চ' কৰি চাবচোন ঘৰতে। নাম্বাৰ 4 কাপোৰৰ কালেকশ্যন। একচুৱেলি কাপোৰৰ কালেকশ্যন বুলি ক'লে মানে কি ঘৰুৱা কাপোৰৰ কালেকশ্যন। আমি বাহিৰত ফুৰিবলৈ যোৱা কাপোৰৰ ঢেৰ কালেকশ্যন কৰোঁ। আমি যদি এটলিষ্ট কেতিয়া হাৰ্ডলি আৰু যদি 5 দিনৰ মূৰতো কেতিয়াও বাহিৰত যাওঁ বা 2 দিনৰ মূৰেও বাহিৰত যাওঁ, একেযোৰ কাপোৰ পিন্ধি কেতিয়াও নাযাওঁ। চ' বেলেগ কাপোৰ পিন্ধি যাওঁ। কিন্তু ঘৰত চাব আমি একেযোৰ কাপোৰ মানে 2-3যোৰ কাপোৰৰ মাজত মানে আজি এইযোৰ পিন্ধিলোঁ, কালি সেইযোৰ থৈ পৰহি আৰু সেইযোৰকে কাপোৰ পিন্ধিলোঁ। কিন্তু সেইটো কৰিলেও আপোনাৰ মানে কি আৰু দেখিবলৈ সদায় একেযোৰ কাপোৰকে ভাল নালাগে। চ' আপোনাৰ ঘৰুৱা কাপোৰতো অকণমান কালেকশ্যন আনক। মানে কি দামী আনিব নালাগে, কম দামতে। আপুনি যদি নাইটি পিন্ধিছে, চ' নাইটিৰে 5-6টা কালেকশ্যন লওক বেলেগ টাইপৰ, কাৰণ নাইটিৰে আপোনাৰ চাব বহুত ভেৰাইটি কালেকশ্যন পায়। চ' এনেকুৱাকৈ বহুত কেইটা নাইটি লওক। তো আজি এইটো পিন্ধিছে যদি নেক্সট দিন বেলেগ পিন্ধক, এনেকৈ 6-7টা নাইটিৰ কালেকশ্যন লওক। তেতিয়া চাব আপোনাৰ কাপোৰো বেয়া নহয়। ৰেগুলাৰ যেতিয়া এযোৰ কাপোৰকে মানে বহুতবাৰ ধোৱা পৰে তেতিয়া কাপোৰো বেয়া হয়। তেতিয়া বহুতযোৰ কাপোৰ যেতিয়া এনেকৈ আপুনি সলাই বদলাই পিন্ধিব তেতিয়া কাপোৰো বেয়া নহ'ব। তেনেদৰে আপোনালোকে কেতিয়াবা ঘৰত পায়জামা পিন্ধে যদি পায়জামা আৰু টি-চাৰ্ট পিন্ধক। আপুনি যদি চাদৰ মেখেলা পিন্ধিছে কেতিয়াবা চাদৰ মেখেলা মানে কি ভেৰাইটি চাদৰ মেখেলা পিন্ধক, মানে আজি এইযোৰ কালি সেইযোৰ এনেকৈ চেঞ্জ কৰি পিন্ধি থাকক। চাব আপোনাৰ মানে কি বেলেগৰ লগতে আপোনাৰ নিজৰো ভাল লাগিব, মানে এটা লুক চেঞ্জ কৰাই দিব, আপোনাৰ এটা কনফিডেন্ট লেভেল পায়। এনেকুৱাও তিৰোতা দেখিবলৈ পোৱা যায় যোনে নেকি নিজৰ হাত আৰু ভৰিৰ একেবাৰে যত্ন নলয়, একচুৱেলি সময় নাপায়, সেয়াও ক'ব পাৰি। চ' তেওঁলোকৰ কাৰণে এটা সৰু টিপছ, আপোনালোকে নিজৰ অলপো টাইম উলিয়াব নালাগে। আপোনালোকে যেতিয়াই গা ধুব যায় তেতিয়াই কি ক'ব, আপোনালোকে চুলিত যিটো চেম্পু ইউজ কৰে সেই চেম্পুটোৰ অকণমান চেম্পু লৈ পেলাই ভৰিৰ গেৰুৱাটো, বিশেষকৈ ভৰিৰ গেৰুৱা অংশটোৱে লেতেৰা হয়, ফাটি যায়, দেখিবলৈ একদম বেয়া লাগে। চেণ্ডেলযোৰ পিন্ধিলেও চাবচোন একদম যেতিয়া গেৰুৱাটো ফটা হয় পূৰা মানে সেইটোলৈকে নটিচ যায়, একো চেণ্ডেল পিন্ধিলে ভাল নেদেখি। চ' আপোনালোকে কি কৰিব, চেম্পু অকণমান ল'ব, চেম্পু অকণমান লৈ ব্ৰাছে মানে গেৰুৱাটোত চেম্পু লগাই দিব, ব্ৰাছ এপাতেৰে ধুনীয়াকৈ গেৰুৱাটো ঘঁহি দিব। সেনেকুৱা যদি আপুনি এটলিষ্ট এসপ্তাহ কৰিবই নালাগে, ৰেগুলাৰ যদি কৰে গেৰুৱা ফটাত মানে লেতেৰাটো দূৰ হ'ব। আৰু ৰাতি পাৰিলে নাৰিকল তেল আৰু ভেচলিন একেলগে লগাই পেলাই গেৰুৱাত লগাই থৈ দিব, অকণমান হ'লেও সুফল পাব। লাষ্ট টিপছ, জুৱেলাৰী। আমি যেতিয়া ঘৰত থাকোঁ বহুত হেভি জুৱেলাৰী পিন্ধি থাকিব নালাগে। একদম সৰু এনেকুৱা মই যেনেকুৱা পিন্ধিছোঁ, অকল মানে কাণৰ পতাটোত লাগি থকা সৰু এনেকুৱা পিন্ধিব। বহুত ডাঙৰ হেভি ওলমি থকা নিপিন্ধিলে হয়, বা ডিঙিত এডাল অকল চেইন, হাতত এডাল খাৰু,
মানে দুখন হাতত আৰু এটা আঙুঠি যিহেতুকে আমাৰ এটা আঙুঠি লাগে মানে নৰ্মেলি আৰু যোনে যি পিন্ধে এটা আঙুঠি মানে এইখিনিয়ে আপোনাৰ যিটো লুক কেৰি কৰিব যেতিয়া আমি হেভি জুৱেলাৰী পিন্ধি থাকিম সেনেকুৱা বহুত অডো ফিল হয় চ' বহুতে পিন্ধি ভাল পায় কিন্তু সেইটোত আপোনাৰ একো মানে কি মই যিখিনি জানো আৰু বেছি ভাল নেদেখি ঘৰত যিমান পালে চিম্পল হৈয়ে থাকিবলৈ ভাল লাগে কাণৰ পাত চেঞ্জ কৰি থাকক আপোনাৰ এনেকুৱা মানে সোণৰে পিন্ধক বা কিনা আজিকালি কিনাৰো বহুত ভেৰাইটি পায় চ' এইখিনিয়ে আছিলে সৰু সৰু টিপছ যিখিনিয়ে নেকি আমাৰ হাউচৱাইফবিলাকৰ মানে ডেইলি লাইফত অকণমান হ'লেও চেঞ্জ আনি দিব বুলি মই আশা কৰিছোঁ চ' এইখিনি কথা আপোনালোকে যদি কিছুমানে ফ'ল' কৰিব খোজে তেতিয়াহ'লে মোৰো ভাল লাগিব ময়ো মানে ফ'ল' কৰোঁ এইবিলাক কথা চ' সেইকাৰণে আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ এই ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈ এই ভিডিঅ'টো চাই থকাৰ বাবে থেংক ইউ